সাতখন জিলা উদ্বেগৰ কাৰণ হৈ আছে ডিব্ৰুগড় যোৰহাট গোৱালপাৰা শোণিতপুৰ তেজপুৰ লখিমপুৰ কিছু পৰিমাণে নগাঁও মৰিগাঁও আৰু গোলাঘাট বিশ্বনাথ শোণিতপুৰ মই ক'লোৱে গতিকে এই সাতখন জিলাত অলপ উদ্বেগৰ কাৰণ হৈ আছে কিন্তু বাকি জিলাসমূহত আমি অহা বুধবাৰৰ পৰা 4 বজালৈকে আমি সকলো খুলি দিম এই সাতখন জিলাত কিছুমান কথা নজৰত আছে এই সাতখন জিলাত অলপ ষ্ট্ৰিক হ'ব লাগিব বাকি জিলাসমূহত আমি 4 বজালৈকে 3 বজালৈকে দোকান খুলিব 4টাত কাৰফিউ হ'ব গতিকে এইটো আমি অহা বুধবাৰৰ পৰা বাকি সকলো জিলাত কৰিম কিন্তু য'ত 100ৰ ওপৰত কেছ আছে তাতে নকৰো মেট্ৰোত আছে ঠিক মেট্ৰো ডাঙৰ সিটি কাৰণে মেট্ৰোত আমি ষ্টেটাছটো 250 ৰাখিছো 250ৰ ওপৰত গলে চাব লাগিব কিন্তু কামৰূপ যেহেতু ডাঙৰ সিটি ইকনমিটো ইয়াত বহুত ডিপেন্ড কৰে গতিকে 250 লৈকে আমি ৰাখিছো আৰু কামৰূপ মেট্ৰো বুলি যিবিলাক কেছ আমি ৰিপৰ্ট কৰো সব কামৰূপ মেট্ৰোৰ কেছ নহয় নলবাৰী বৰপেটাৰ পৰা যি মেডিকেলত আহে মেডিকেলতো চিনাক্ত হয় নাৰ্ছিং হোমতো চিনাক্ত হয় গতিকে মেট্ৰোৰ নিজৰ কেছ যোৱা কালিও 170 হৈ আছে অলপ এই সাতখন জিলাৰ ওপৰতে ডিপেন্ড কৰে এই সাতখন জিলাত আমি ডিসি সকলক ষ্ট্ৰিক কৰি কাম কৰিব দিছো এই সাতখন জিলাৰ পৰাই কেছখিনি আহি আছে বৰাক ভেলীটো এতিয়া কেছ নাই ধুবুৰী গোৱালপাৰা কেছ বহুত কমি গ'ল কিন্তু উজনি অসম আৰু উত্তৰ অসমৰ এই সাতখন জিলাৰ পৰিস্থিতি গম্ভীৰ তেনেকুৱা শব্দ প্ৰয়োগ নকৰিলেও আমি মানে এই কেইখন ডিস্ট্ৰিক্ট যে আমাৰ এটা চিন্তাৰ বিষয় হৈ আছে সেইটো ক'ব পাৰে না পুলিচ সিআরপি অলপ ঘুৰিছে যাতে মানুহে নিয়মবোৰ মানে আৰু এটা ডাঙৰ কথা হৈছে কি কেইটামান সৰু সৰু অবজাৰভেশন আমাৰ গাৰ্জেন মিনিষ্টাৰ সকল সেইকাৰণে ডিস্ট্ৰিক্টত জ্বলে কিছুমান ফিডবেক পোৱা যায় বহুতে কৈ আছে যে সুলাই ঘাটিৰ পৰা এই বস্তুটো বাঢ়ি আছে ইট ইজ এ ফ্যাকচুয়ালি সব মন্ত্ৰীয়ে গৈ দেখা পাইছে গধূলি যে সুলাই খাবৰ কাৰণে বহুত ডাঙৰ এটা মদৰ দোকানতো কিনি ললে গুছি আহিলে সুলাই ঘাটিত বহি খাই সেইকাৰণে আমি জিলাবিলাকত নিৰ্দেশ দিছো যোৱা কালিৰ পৰা যে সব সুলাই ঘাটি ভাঙি দিব লাগে যিমান জাগাত কেছ বাঢ়িছে কৰবাত নহয় কৰবাত সুলাই মদৰ লগত কানেক্টিভিটি আমাৰ মন্ত্ৰীসকলে দেখি আহিছে